রৌমারি ভাঙি দিও রৌমারি পথ অবরোধ চৰকাৰী বিল বেদখলমুক্ত কৰিবলৈ অৱৰোধ কৰিলে ঢিংজাজৰি সংযোগী গড়কাপ্তানি পথ অৱৰোধ কৰিবলৈ দলে বলে ওলাই আহিল স্থানীয় ৰাইজ ঢিংগুৰ ৰৌমাৰী বিল বেৰবেৰী বিল চালনাবৰী বিল গেৰেকনি বিল একাংশ মৎস্য পালকে অবৈধভাৱে বেদখল কৰি বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি আছে বিলসমূহ পুখুৰী বনাই লোৱাৰ বাবে পানী ওলাই যাব নোৱাৰাত প্ৰায় 50খনৰ অধিক গাঁৱৰ ৰাইজক কৃত্ৰিম বানে জীয়াতু ভোগাইছে কৃত্ৰিম বানৰ ফলত গাঁৱৰ কৃষকসকলে কোনো ধৰণৰ খেতি বাতি কৰিব নোৱাৰা অৱস্থা হৈছে অঞ্চলটোত ৰাইজে ঢিঙৰ চক্ৰ বিষয়া আৰু জিলা আয়ুক্তক বাৰম্বাৰ জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ ৰাইজে আজি পথ অৱৰোধৰ কাৰ্যসূচী হাতত লয় একাংশ মৎস্য পালকে চৰকাৰী পথৰ দলং আৰু কালভাৰৰ সন্মুখত বান্ধ দি পানী ওলাই যোৱাত বাধা প্ৰদান কৰি মৎস্য পালন কৰাৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে নগাঁৱৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট গ্লোবেল এনি আজি 15-20 বছৰ হৈ গ'ল আমাৰ বৃহত্তৰ অঞ্চলটো আমি খেতি কৰি খাব পৰা নাই আৰু আমাৰ যিবিলাক ৰাস্তা আছে গাঁৱৰ ৰাস্তা আনকি PWD ৰোড যিটো 12টিৰ পৰা বৰদোৱালৈকে গৈছে ৰাস্তা এই ৰাস্তাটো এতিয়া এক কঁকালৰ তলত আছে আপোনালোকে নিশ্চয় গম পাইছে ইতিমধ্যে আৰু গ'লে গম পাই যাব এয়া আজি বহু বছৰ ধৰি এইটো অৱস্থা চলি আছে আৰু গাঁৱৰ ভেৰবেৰী গাঁৱৰ মাজেদি যোৱা যিবিলাক ৰাস্তা এইবিলাক পানীৰ তলত আছে 12টি গাঁৱৰ মাজেদি যিটো ৰাস্তা গৈছে মডেল স্কুললৈ যায় এইটো ৰাস্তা মডেল স্কুলত যোৱা ল'ৰা ছোৱালীবিলাক এতিয়া বৰ ভালকৈ যাব নোৱাৰে এতিয়া পানী কচুটি যাব লগা হৈ আছে আৰু বহুত আমাৰ পানীৰ তলত গৈ আছে সেয়ে আমি চৰকাৰক আমি আহ্বান জনাওঁ আমি দাবী জনাব বিচাৰোঁ যে আমাক সোনকালে ইয়াৰ পৰা মুক্তি দিব লাগে আৰু ইয়াত যিটো অবৈধ পুখুৰী দিয়া আছে ৰৌমাৰী বিল আৰু ভেৰবেৰী বিল এই ৰৌমাৰী আৰু ভেৰবেৰী বিলৰ অবৈধভাৱে পুখুৰী দিয়া আছে আৰু এই পুখুৰীটোৰ কাৰণে পানী বৈ যাব পৰা নাই গাৰোকানিৰ ওপৰতো অবৈধ পুখুৰী আছে এইবিলাক আগতে চব ড্ৰেইনেজ ছিষ্টেম নাছিল যদিও আগতে পথাৰৰ ওপৰেদি বিলৰ ওপৰেদি পানী বৈ গৈছিল আমি এতিয়া যিটো দলঙৰ ওপৰত আমি আছোঁ এই দলঙৰ তলত আপোনালোকে চাওক পানীটো 1 ইঞ্চি পানী বৈ যোৱা নাই পানী আবদ্ধ হৈ ৰৈ আছে পুখুৰীৰ নিচিনা পানী আবদ্ধ হৈ আছে আগতে এই দলঙৰ তলেদি পানী বৈ গৈছিলে আমি চবেই ৰাইজে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে পথাৰত খেতি কৰিব পাৰিছিলোঁ ৰাস্তা ঘাট ভালকৈ আছিলে এতিয়া আমি চব পানীৰ তলত আছোঁ সেয়ে আমি আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় তেখেত বহুত পাৱাৰফুল মন্ত্ৰী হয় তেখেতক আমি দাবী জনাব বিচাৰোঁ যে আমি এই গোটেই অঞ্চলৰ এই ৰাইজক ড্ৰেইনেজ ছিষ্টেমটো সোনকালে এই ব্যৱস্থাটো কৰি আমাক মুক্তি দিয়ে যায় আমাৰ দাবী কৰি আছোঁ আমাৰ কেইবাখনো ৰাজহ গাঁও আজি 3 মাহ ধৰি কৃত্ৰিমানৰ কবলত আছে আৰু এই সমস্যাটো 3-4 বছৰ ধৰি আৰম্ভ হৈছে এই বিষয়ে আমি চাৰ্কুলত আমি লিখিতভাৱে কেইবাবাৰো জনোৱা হৈছে আমি কেইবাবাৰো ৰাজহুৱাভাৱে আমাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে যদিও ইয়াৰ বিৰুদ্ধে আমি কোনো পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাই আজি আমি ডিং জাজৰি সংযোগী গড়কাপ্তানি পথ যিখন আছে আমাৰ মূল ব্ৰিজ যিখন আছে যিখনেদি আমাৰ পানী নিষ্কাশন কৰে পানী বৈ যায় তাত আমি আজি বহি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াত যিমান আমাৰ চাৰ্কল অফিচাৰ ইয়াত নাহে তেতিয়া আমাৰ কাৰ্যসূচী চলি থাকিব আৰু আমাৰ মূল দাবী হ'ল ভেৰবেৰী বিল ৰৌমাৰী বিল এই 3খন বিল সংযোগী আমাৰ এখন বিজ্ঞানসন্মত নলাৰ ব্যৱস্থা কৰি দিব লাগে আৰু আমাৰ এই বৃহৎ অঞ্চলত যিমানখিনি চৰকাৰী কালভাৰ্টসমূহ আছে সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে সকলে অবৈধভাৱে বিচাৰি দি আমি আমাৰ মূল দাবী এইটো যিখিনি আইনী ব্যৱস্থা গ্ৰহণ কৰি হ'লেও চৰকাৰী কালভাৰ্টসমূহ আগফালে পিছফালে সকলো এটা কালভাৰ্টৰ পৰা আন এটা কালভাৰ্টলৈ আমাৰ পানী ড্ৰেইনৰ ব্যৱস্থা কৰি আমাৰ এই পানী নিষ্কাশনৰ ব্যৱস্থা কৰি দিব লাগে এয়া আজি আমাৰ মূল দাবী নিষ্কাশনৰ ব্যৱস্থাটো প্ৰশাসনে কৰি দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই কৰি দিয়া নাই গতিকে মোৰ তাত এটা নোটিছ আছে এই নোটিছটো আপোনালোকক আমি কৰি শুনাই দিব বিচাৰিছোঁ এই নোটিছটো চাৰ্কুল অফিচাৰে লিখা আছে যে
এইটো মোৰ দৃষ্টিগোচৰ হৈছে যে আপোনালোকে দলঙৰ আগফালে পিছফালে চৰকাৰী মাটি বেদখল কৰি অবৈধ ফিচাৰী বান্ধি বেদখল কৰি পানী যোৱাৰ পথ বন্ধ কৰিছে। অত তাৰিখে আপোনালোকক চাৰ্কল অফিচত থকাৰ কাৰণে নিৰ্দেশ দিয়া হ'ল, নহ'লে কিন্তু অন্য এটাই বিহিত ব্যৱস্থা কৰা হ'ব। কিন্তু 3 বছৰ যোৱাৰ পিছত আমি কিন্তু ব্যৱস্থা লোৱা তেওঁলোকে আমি গ্ৰহণ কৰা নাপালোঁ। সেই মৰ্মে আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। যদি আগন্তুক দিনত এই মানে আপোনালোকৰ প্ৰতিবাদৰ আমাৰ প্ৰতিবাদৰ জৰিয়তে যদি সমস্যা সমাধান নহয়, তেতিয়াহ'লে আগন্তুক দিনত ঠাই ৰূপ বন্ধ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। আমাৰ কৃষক আজি মনোমৰ অৱস্থা, গৰু ছাগলী ঘৰত মৰি আছে। দেখা গৈছে যে বহুত চালনাবাৰী স্কুলকেইটা কেইদিনমানৰ কবলত পৰিছে। চাল্লাবাৰী বেৰবেৰী, অকল চাল্লাবাৰী নহয়, চাল্লাবাৰী বেৰবেৰী কেইবাখনো স্কুল কৃত্ৰিমানৰ কবলত আছে। ছাত্ৰ ছাত্ৰী স্কুলত যাব পৰা অৱস্থাত নাই। বৰ্তমান আমাৰ চাল্লাবাৰী এটা স্কুল বাদ দি স্কুল ঘৰত ছাত্ৰ নাৰাখি এটা ৰাস্তাৰ ওচৰত এটা চেলাৰ তলত এটা চালিৰ তলত ছাত্ৰক পঢ়াই আছে, কিন্তু স্কুলত যোৱাৰ কোনো সুবিধা নাই। সেইটোৱে আমাৰ দাবী। যেতিয়ালৈকে এই দাবীটো আমাৰ পূৰণ কৰা নহয়, তেতিয়ালৈকে আমাৰ কাৰ্যসূচী অব্যাহত থাকিব। অংশগ্ৰহণ কৰিলে এই বৃহত্তৰ অঞ্চলৰ আজি সমস্যা, এই সমস্যাখিনি মানে সমাধান কৰাৰ ক্ষেত্ৰত এওঁলোকে আজি বহুদিনৰ পৰা চেষ্টা চলাই আছিলে। আৰু এই চেষ্টা আজি মই জনামতে আমাৰ চাৰ্কেল অফিচাৰ মহোদয়ক মই ইতিমধ্যে অৱগত কৰাইছিলোঁ, আৰু তেওঁ আমাক কথা দিলে যে অতি কম সময়ৰ ভিতৰতে এই কামখিনি সমাধান হ'ব, আৰু মোক দায়িত্ব দিছে এওঁলোকৰ যি সমস্যাৰ যি তেওঁলোকে স্মাৰক পত্ৰ দিছে সেইখিনি মই গ্ৰহণ কৰিলোঁ, আৰু কামখিনি সোনকালে সমাধান হ'ব বুলি মই আশা ৰাখিছোঁ। লৈছিলোঁ কৃত্ৰিম বানপানী নিষ্কাশনৰ কাৰণে আমাৰ বৃহৎ অঞ্চল চহৰীয়া ভেৰবেৰী, আমলকি, চালনাবৰী, টুকটুকি, বাৰুৱাটি, ৰৌমাৰী এই বৃহৎ ৰাজহ গাঁওসমূহ আজি কৃত্ৰিম বানৰ কবলত আছে। আৰু এই কৃত্ৰিম বানৰ সমস্যাখিনি সমাধান কৰি দিয়াৰ কাৰণে আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু আজি আমাৰ মূল দাবী আছিল, আমাৰ 3খন বিল আছে, আমাৰ ভেৰবেৰী বিল, ৰৌমাৰী বিল আৰু কালকাটা বিল। এই 3খন বিল সংযোগী এখন বিজ্ঞানসন্মতভাৱে এখন নলাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু আমাৰ এই অঞ্চলসমূহত যিমানখিনি কালভাৰ্ট আছে, সকলো কালভাৰ্টখিনি আগফালে পিছফালে ফিচাৰী বান্ধি বন্ধ কৰি ৰাখিছে, যাৰ ফলত এজাক বৰষুণ হ'লে কৃত্ৰিম বানৰ সৃষ্টি হয়। আমাৰ দাবী, এই কালভাৰ্টসমূহ যিহেতু চৰকাৰী কালভাৰ্টসমূহ কিয় দিছিল? পানী নিষ্কাশনৰ কাৰণে দিছিল। যি বন্ধ কৰি দিয়াৰ ফলত পানী নিষ্কাশন নহয়। অতি সোনকালে কম দিনৰ ভিতৰত এই কালভাৰ্টসমূহ এটা কালভাৰ্ট আন এটা কালভাৰ্টৰ লগত সংযোগ কৰি পানী নিষ্কাশনৰ ব্যৱস্থা কৰি ড্ৰেইনৰ ব্যৱস্থা কৰি দিব লাগে। এইখিনি আজি আমাৰ মূল দাবী আছিল। আমাৰ দাবী, আমাৰ চাৰ্কল অফিচাৰ ৰাজহ চক্ৰবিয়াত অহাৰ আমি দাবী জনাইছিলোঁ, যদিও ছাৰ আহিব পৰা নাই। আমাৰ ছাৰক এই দায়িত্বটো অৰ্পণ কৰিছে, আৰু ছাৰে আমাৰ লগত কথা পাতিছে, এইটো প্ৰচেছত আছে। ছাৰে এই কামখিনি আমাৰ কৰি দিয়াৰ আশ্বাস দিয়াৰ ফলত আজি আমি প্ৰতিবাদী কাৰ্যসূচী সামৰণি মাৰিছোঁ। আৰু যদিহে 15 দিনৰ ভিতৰত আমি ইয়াৰ কোনো সুফল নাপাওঁ, ইয়াৰ কোনো পদক্ষেপ আমি দেখা নাপাওঁ, তেতিয়াহ'লে আমি ৰাইজে আকৌ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ কাৰণে আমি প্ৰস্তুত আছোঁ।